পিছে সাগৰৰ পৰা কোনোবাই এটুপ পানী খাই দিলে সেই সাগৰৰ কোনো প্ৰভাৱ নপৰে। দ্বিতীয় কথাটো হৈছে তেখেতে প্ৰথম অভিযোগটো আনিছে সিন্ডিকেট ৰাজৰ কথাটো কৈছে। তেখেতে জানি লোৱাটো দৰকাৰ বা তেখেতে মনত পেলোৱাটো দৰকাৰ। বিটিচি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিহেতু তেখেতে সিন্ডিকেট ৰাজৰ কথা কৈছে, তেখেতক মই মনত পেলাই দিব বিচাৰিছোঁ। তেখেতৰ যদিহে মনত আছে, তেখেতৰ যদিহে হতাহক আছে, মোৰ কথাৰ উত্তৰ তেখেতে দিব, মই চেলেঞ্জ কৰিছোঁ। তেখেতে চাকৰি নকৰে, কোনো ইনকাম চ'ৰ্চ নাই। কেনেকৈ 16 লাখ টকাৰ স্কৰপিঅ' গাড়ী এখন কিনিলে? ক'ত পালে টকা? নিৰ্বাচনৰ পাক মুহূৰ্তত সেই 16 লাখ টকা কেছ টকাত কেনেকৈ কিনিব পালে? বঙাইগাঁৱৰ মহেন্দ্ৰ টাটা মটৰ্ছৰ পৰা। মোৰ যদি ভুল হোৱা নাই, প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়াৰ শ্ব'ৰুমৰ পৰা ওলাও বুলি মই জানো। তেখেতৰ যদি হতাহক আছে, ইয়াৰ উত্তৰ তেখেতে দিব। দ্বিতীয় কথাটো হৈছে সিন্ডিকেট বিটিআৰৰ প্ৰমোদ বড়ো ডাঙৰীয়া, ডেপুটি চিফ গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়া, অসমৰ সন্মানীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে আদি কৰি কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, বিটিআৰ চৰকাৰ, আজিৰ তাৰিখত যদি কোনোবাই দুৰ্নীতি কৰা বুলি ক'ব বিচাৰে, তেওঁ মই ভাবোঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে। প্ৰথম কথা, কাৰণ নিউজ পত্ৰিকাত আপোনালোকে দেখিবলৈ পাই আছে। দুই এদিনৰ মাজে মাজে CM ডাঙৰীয়াৰ ভিজিলেন্স টিমে আজি বোলে অমুকক ধৰিলে, কালি বোলে অমুকক ধৰিলে। গতিকে এই কামবিলাক তেখেতসকলে নিৰ্মূলভাৱে কৰাৰ কাৰণে চেষ্টা কৰি আছে। কাৰোবাৰ ওপৰত আঙুলি টোৱাৰ আগত পৃথিৱীৰাজ নাৰায়ণ দেৱ মেজ ডাঙৰীয়া, বিটিআৰৰ ডেপুটি চিফ তথা ওদালগুৰি সমষ্টিৰ সন্মানীয় বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়াৰ ওপৰত যি অভিযোগ আনিছে যে 2014 চনত 6 নৱেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছিলে মাটিবাৰী সংক্ৰান্তত। এটা কথা তেখেতে স্পষ্ট জানি লোৱাটো ভাল, সেই সময়ত তেখেতে কোনটো জাগাত আছিল, ক'ৰ পৰা প্ৰতিনিধিত্ব কৰিছিল। জাতীয় চেণ্টিমেণ্ট প্ৰত্যেকৰে থাকে আৰু সেইটো থকাটো দৰকাৰ। তেখেতে জাতীয় চেণ্টিমেণ্টত প্ৰথমৰ পৰাই কাম কৰি আহিছে, আজিৰ তাৰিখতো তেখেতে আছে। আজি যদিও পলিটিকেল এংগুলত আছে, তেখেতে বড়ো জনগোষ্ঠীৰ লগতে BTCত বসবাস কৰা প্ৰত্যেক জাতি জনগোষ্ঠীক লগত লৈ কাম কৰি আছে। এতিয়া দ্বিতীয় কথাটো হ'ল পৃথিৱীৰাজ নাৰায়ণ দেৱ মেজ ডাঙৰীয়া, আপোনাৰ যদি হতাহক আছে, এই চিঠিখনৰ উত্তৰ আপুনি দিব। আপুনি BTCত বসবাস কৰা জনজাতীয় লোকক টাৰ্গেট কৰি সিদিনা কিবা ক'লে আমি দেখিলোঁ। বিগত নিৰ্বাচনৰ পৰা আজিলৈকে আপুনি অজনজাতীয় লোকক টাৰ্গেট কৰি কথা কৈ আছে, আমি দেখি আছোঁ। এই চিঠিখন কিন্তু আপুনি গুৱাহাটী উচ্চ ন্যায়ালয়ত BTC অঞ্চলত বসবাস কৰা অজনজাতীয় লোকৰ বিৰুদ্ধে 4,28,663 বিঘা মাটিৰ ওপৰত আপুনি নিজে মুখে কৈছে, এই পত্ৰই কৈ আছে ইনলিগেল এক্ৰচমেণ্ট কৰিছে, অবৈধ বেদখলকাৰীয়ে দখল কৰি আছে। এই কথা কিন্তু বিটিআৰৰ চিফ ডাঙৰীয়াই কোৱা নাই, এই কথা কিন্তু বিটিআৰৰ ডেপুটি চিফ ডাঙৰীয়াই কোৱা নাই, এই কথা কিন্তু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা নাই। আপোনাৰ ৰিপৰ্টে কৈ আছে। ৰিপৰ্টত আপুনি দিয়া কেছ নাম্বাৰ 2/19, কেছ নাম্বাৰ 15345/2019, যদি আপোনাৰ মনত আছে, এই কেছৰ শুনানি আছিলে 5/5/2020। লকডাউনৰ পৰিপ্ৰেক্ষিতত শুনানি নহ'ল। আৰু ধন্যবাদ জনাব লাগিব আমি বিটিআৰ বাসীয়ে, BTCৰ মুখ্য প্ৰমোদ বড়ো ডাঙৰীয়া, ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়া, নিখিল বড়ো ছাত্ৰ সন্থাকে আদি কৰি NDFBৰ যিকেইটা ফেকশ্যন আছে, তেখেতসকলক আমি ধন্যবাদ দিব লাগিব।
এই কাৰণেই ধন্যবাদ দিব লাগিব। এই কেছৰ যদি শুনানি হ'লে হয় তেতিয়াহ'লে পৃথিৱীৰাজ নাৰায়ণ মেশ ডাঙৰীয়াই যি নাটক কৰি আছে জনজাতি লোকক লৈ, এই নাটক কিন্তু বাস্তৱত পৰিণত হ'লে হয় যদিহে BTR একৰ্ড নহ'লে হয়। BTR একৰ্ড হোৱাৰ কাৰণে এই কেছ অলৰেডি ডিছমিছ। গতিকে এইটো কোনে কৰিছে, ক্ৰেডিটটো কোনে পাব? চিফ ডাঙৰীয়াই পাব, ডেপুটি চিফ ডাঙৰীয়াই পাব, BTC যিবিলাক ফেকশ্যন আছে তেখেতসকলে পাব। গতিকে আমি পাহৰি গ'লে নহ'ব। সিদিনা তেখেতে যি নাটক কৰিছে আমি দেখিছোঁ। আজি তাৰিখত তেখেতে ভাল হ'ব বিচাৰিছে। দ্বিতীয় কথাটো কৈছে তেখেতে ৰত্নাকৰৰ পৰা বাল্মীকি হোৱা। মই জনাত ৰত্নাকৰৰ পৰা বাল্মীকি হোৱা মানুহজন আপুনি। কাৰণ UPPLত হাফ হৈ সোমাইছিল, নেউল হৈ ওলাই গৈছে। আপুনি য'ত থাকে নেউল হৈ সোমাই হাফ হৈ ওলাই যায়। এইটো হৈছে আপোনাৰ চৰিত্ৰ। গতিকে এইটোৰ উত্তৰটো মই এনেকৈ দিলোঁ, অজনজাতীয় লোকক বলিৰ পথ সজোৱা। এইটোৰ উত্তৰ আপুনি নিশ্চয় চাগে পাই গৈছে। এতিয়া থাকিল প্ৰাক্তন NDFBক ঠগিলে বা তেখেতসকলৰ মানে যি টীম আছে টীমক ঠগা বুলি কৈছে। ডাঙৰীয়া, আপোনাৰ যদি মনত আছে মই এটা কথা মনত কৰি দিওঁ। আজিৰ তাৰিখত NDFBৰ প্ৰাক্তন যিসকল কেডাৰ আছে, কাৰ লগত আছে, কেনেকৈ আছে, সেই কথা মই ক'ব বিচৰা নাই। সেইটো BTC ৰাইজে ক'ব, অসমৰ ৰাইজে ক'ব। আপুনি চাৰ্টিফিকেট দিয়াৰ প্ৰয়োজন নাই। আপুনি এটা কথা উত্তৰ দিয়ক, আজি আপোনাৰ বন্ধু থুলুংগা বসুমতাৰী ক'ত? তেখেতক আপুনি লেং কিয় মাৰিলে? যিজন আপোনাৰ আন্তৰিকতা বন্ধু, সেই বন্ধুই আজিৰ তাৰিখত আপোনাৰ লগত নাই। আকৌ আপুনি যদি বেলেগক কাৰোবাক মানে টাৰ্গেট কৰি কথা ক'ব যায়, আগতে সেই উত্তৰটো আপুনি দিয়ক, আজিৰ তাৰিখত থুলুংগা বসুমতাৰী ক'ত আছে। গতিকে আপুনি কাৰোবাক কোৱাৰ আগতে নিজে কথাবিলাক চিন্তা কৰি ক'ব লাগে। দ্বিতীয় কথাটো হৈছে ৰাজনীতি সততাৰে কৰক বুলি আপুনি কৈছে আৰু ধৰ্মীয় লাইনটো লওক বুলি কৈছে। ডেপুটি চিফ গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়াক, BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক ধৰ্মৰ জ্ঞান আপুনি দিব নালাগে। আপোনাৰ যদি কিবা বাকী আছে সেইখিনি আপুনি ক্লিয়াৰ কৰক। গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়া ধাৰ্মিক ব্যক্তি নে কি ব্যক্তি? ওদালগুৰি জিলাৰ লগতে BTRত থকা প্ৰত্যেকটো গীৰ্জাত গৈ গীৰ্জা কমিটি যিসকল আছে তেওঁলোকৰ পৰা চাৰ্টিফিকেট আপুনি লৈ লওক। আপোনাৰ পৰা চাৰ্টিফিকেট আমাক নালাগে। গতিকে আপোনাক সকীয়াই দিছোঁ, যদি সাহস আছে আপুনি উত্তৰবিলাক দিব। আপুনি কৰা কুকাৰ্যৰ এইবিলাক কপি। আপুনি কৈছে বহুত তথ্য আপোনাৰ হাতত আছে, যিটো তথ্য আপুনি দেখাব তাৰ পিছদিনাই নেক্সট আপোনাৰ এগেইনষ্টে তথ্য এনেকুৱা হাজাৰটা ওলাই যাব। মোক কমজুৰি বুলি নাভাবিব। আপোনাৰ এগেইনষ্টে যদি হাইকোৰ্টত কেছ কৰিব পাৰিছোঁ তেতিয়াহ'লে কণ্টেষ্ট কৰাতে মোৰ সময় নালাগে। গতিকে আপোনাক সকীয়াই দিছোঁ, BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক, BTRৰ ডেপুটি চিফ গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়াক আঙুলি থুৱাই কথা কোৱাৰ আগতে আপুনি আগতে নিজৰ লাইনটো ঠিক কৰি লওক। গতিকে আপোনাৰ লগত মোৰ ব্যক্তিগত কোনো শত্ৰুতা নাই। আপুনি, মই জানো আপোনাৰ জ্ঞান আছে। যদিহে সেই জ্ঞানখিনি আপোনাৰ আছে, আগতে আপুনি আপোনাৰ লগৰীয়াক লগত লৈ তাৰপিছত ধুনীয়াভাৱে ৰাইজৰ হৈ কাম কৰিব বিচাৰিছে। ৰাইজৰ হৈ কাম কৰি যাওক, আমাৰ ৱেলকাম থাকিব। फोरोंगिरि मावनो गोसो जानाय बिजाथिफोरनि थाखाय गोजोनथाव खौरां। बाक्सा जिल्लानि सालबारियाव थानाय गुड शेफार्ड नेशनेल स्कुलाव गोबां फोरोंगिरिनि गोनांथि जादों। बे फरायसालियाव गाहाय फोरोंगिरिजों लोगोसे आखान्थि फोरोंगिरि आरो साबा आयदा फोरोंगिरिफोरनि गोनांथि जादों। फोरोंगिरिफोरनि मासिखौ बिजाथिफोरनि गेजेराव आनजादलायनायनि गेजेरजों थिसननानै लानाय जागोन। गाहाय फोरोंगिरि मासियाव एप्लाइ खालामनो थाखाय बिजाथिफोरा MA, MSc, BEd डिग्री लानाय इंराजि रोंगौथि गोनां लोगोआव 5 बोसोर गाहाय फोरोंगिरि महरै मावखांनाय रोंगौथि थानाय जानांगोन। गाहाय फोरोंगिरिनि दान बान्थाखौ 14 निफ्राय 20 रोजानि गेजेराव होनाय जागोन। बेजों लोगोसे विज्ञान फोरोंगिरि, इंराजि आयदानि फोरोंगिरि, विज्ञान आयदानि फोरोंगिरि, हिन्दी आयदानि फोरोंगिरि आरो सासे हस्टेल फोरोंगिरिनि गोनांथि। बेफोर आयदा फोरोंगिरिनि थाखाय गोसो गुदुं बिजाथिफोरा एप्लाइ खालामनोब्ला विज्ञान फोरोंगिरिनि थाखाय बिजाथिया MSc आरो BEd डिग्री लानाय जाथारनांगोन। बेनि दान बान्थाखौ 10 निफ्राय 15 रोजानि गेजेराव होनाय जागोन। इंराजि आयदानि फोरोंगिरिनि थाखाय बिजाथिया इंराजि आयदायाव MA खालामनाय आरो BEd डिग्री लानाय जाथारनांगोन। बेनि दान बान्थाखौ 10 निफ्राय 15 रोजानि गेजेराव होनाय जागोन।
बिगियान आयदानि फोरोंगिरिनि थाखाय बिजाथिया BSc लोगोआव BA D.Led डिग्री जाथारनांगोन बेनि दानबान्थाखौ 9 निफ्राय 12 रोजानि गेजेराव होनाय जागोन हिन्दी आयदानि फोरोंगिरिनि थाखाय बिजाथिया हिन्दी आयदायाव MA खालामनाय लोगोआव BA D.Led डिग्री गोनां जाथारनांगोन बेनि दानबान्थाखौ 9 निफ्राय 12 रोजानि गेजेराव होनाय जागोन हस्टेल फोरोंगिरि महरै बिजाथिया BA BSc लानाय लोगोआव इंराजि रोंनाय जाथारनांगोन बेनि दानबान्थाखौ 8 निफ्राय 10 रोजानि गेजेराव होनाय जागोन गोसो गुदुं बिजाथिफोरा थाबैनो 7086283946 नम्बराव WhatsAppनि गेजेरजों गावनि बिजाथिनि फोरमानलाइखौ हरनो हागोन लोगोसे गोबां मिन्थिनो थाखाय 8473002079 जानबुं अनजिमायाव कल खालामनानै खौरां लाहरनो हागोन आनजादखौ बोहैथि दाननि 30 अक्ट'बर रबिबार खालि फुंनि 10 रिंगायाव लानाय जागोन